জনপ্ৰিয় তথা পেপে নামেৰে পৰিচিত নাগাৰা নামৰ বালিকা কৰিশ্মা নাথ এইবাৰ ভয়ংকৰ বিপদত পৰিছে। তেওঁ কি বিপদত পৰিছে আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে জানিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়ো। হয়, পেপে নামেৰে পৰিচিত হৈ পৰা আমাৰ সকলোৱে পৰিচিত কৰিশ্মা নাথ এইবাৰ বিপদত পৰিল। পোনপ্ৰথমে এটি কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পায়। হয়, জনপ্ৰিয় পেপে নামেৰে পৰিচিত কৰিশ্মা নাথে এইবাৰ জুৱা খেলৰ বিজ্ঞাপন দি ভয়ংকৰ বিপদত পৰিছে। অনুৰাগীসকলে কয় যে তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব।